দিয়া 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 কি হৈছে দিয়া? কি চিন্তা কৰি আছা? চোৱা দিয়া, আৰু তুমি সেই পুৰণা কথাবোৰ চিন্তা কৰি দুখ কৰি থাকি লাভ নাই। অতীত কেতিয়াও আকৌ ঘূৰি নাহে। পাহৰিব মই পৰা নাই জানা, কিন্তু আমি জীয়াই থাকিব লাগিব দিয়া। তুমি নিখিল আৰু চাহিলক চায়ে জীয়াই থাকিব লাগিব দিয়া। কিন্তু কেনেকৈ থাকো? দুইজন মোৰ নিজৰ সন্তান, দুয়োকে মই সমানে মৰম কৰোঁ। সৰুৰ পৰাই একো অভাৱে হ'ব দিয়া নাই সিহঁতৰ। কিন্তু নিখিলে সৰুৰ পৰা ইমান বুজি পায়, আৰু চাহিলক মই কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰো। মাথো সদায় নিখিলৰ ওপৰত খং কৰি থাকে, কিয় মই নাজানো। চাহিল, কি হ'ল? কি হ'ল মানে? তই কথাবিলাক ইমান খঙত কিয় কৈ থাক? কিয় তই নিখিলৰ দৰে হ'ব নোৱাৰ? নিখিল 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 নোৱাৰো মই নিখিলৰ নাম শুনিব। কিন্তু কিয় চাহিল? কাৰণ তুমি সমানে মৰম কৰিলেও পাপাই তাক মূৰত বেছিকে তুলি থয়। চা চাহিল, নিখিলক মূৰত তুলি থোৱা কথা নহয়। যিমানখিনি কাম নিখিলে কৰিব পাৰে, তই জানো কৰিব পাৰ? পাৰিবি তই পাপাৰ কোম্পানী চম্ভালিব পাৰিবি? তই জানো এটা সময় আছিল যেতিয়া তোৰ পাপাৰ 22টা কোম্পানী আছিল। কিমান মানুহ পাপাৰ তলত উঠা বহা কৰিছিল, কিন্তু সময়ত সকলোবোৰ শেষ হৈ গ'ল। আৰু আজি নিখিল 22 বছৰ সম্পূৰ্ণ হওঁতেই সকলোবিলাক চম্ভালি ল'লে। গোটেইবোৰ পুৰণা সম্পত্তি আমি ঘূৰাই পোৱাটো ইমান সহজ নহয়। কিন্তু তথাপি নিখিলে একাগ্ৰতাৰে কাম কৰি গৈ এটা কোম্পানী হ'লেও প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। আৰু এতিয়াহে কিবাকে আমি অলপমান হ'লেও মানুহৰ পজিশ্যনত থিয় হ'ব পাৰিছোঁ। তই ক, তোৰ পাপাই নিখিলক মৰম নকৰি কাক কৰিব? মই সেই চব নাজানো। মই নিখিলৰ নাম শুনিলেই মোৰ পাগল হৈ যায়। পাপা, হা বেটা, কিবা মন মাৰি আছা? নাই নিকু, কিন্তু আজি আমি গাড়ী কিনিছো। নিকু, তুমি যে ফূৰ্তি কৰা নাই পাপা? মোৰ বহুত ভাল লাগিছে নিকু, কিন্তু মই এইবোৰ একো নিবিচাৰো নিকু। মাথো তুমি যেন সদায় মোৰ কাষতে থাকা নিকু। আৰে পাপা, মইতো সদায় তোমাৰ কাষতে থাকিম পাপা, জানো নিক। কিন্তু মোৰ ভয় লাগে, তুমি নোহোৱাকে মোৰ জীৱনত একোৱে নাই নিক। এটা সময়ত মোৰ সকলো আছিল, কিন্তু সময়ে সকলোবোৰ কাঢ়ি লৈ গৈছিল। সেয়ে আজি মই চব পায়ো সপোন সপোন যেন অনুভৱ হৈছে। আৰু এতিয়াও সেই আগৰ ভয়টোৱে মোক পিছা কৰি আছে। তোমাক মই এটা কথা সুধো নিক, তুমি প্ৰমিছ কৰিব পাৰিবা? পাপা, তোমাৰ বাবেতো মই গোটেই জীৱনটো দান কৰিবলৈ প্ৰস্তুত। নাই নিক, তেনেকৈ নকবা। মাথো তুমি প্ৰমিছ কৰা যে মোক কেতিয়াও তুমি এৰি থৈ গুচি নোযোৱা। আই প্ৰমিছ ইউ পাপা, মই সদায় তোমাৰ লগতে থাকিম। হেই চাহিল, তুমি মোৰ গাড়ীখন দেখিলানে? মোৰ গাড়ী মানে? এইমাত্ৰ মই যে আনিলো গাড়ীখন কিনি পেলাই। আনিব পাৰ, কিন্তু মোৰ বুলি কিয় ক'লি? চৰি প্লিজ, মোক মাফ কৰি দে। আচলতে মই ফূৰ্তিতে নাভাবিলোৱে চাহিল, মোৰ বুলিয়ে কৈ দিলো। এখন আমাৰ গাড়ী চাহিল, তোমাৰ, মোৰ, পাপাৰ, মাৰ, আমাৰ সকলোৰে গাড়ী। হ'ব হ'ব, বেছি দেখুৱাব নালাগে। পাপাই পইচা দিছে, তুমি গাড়ী কিনিছা। পাপাৰ কোম্পানী তোমাক চলাব দিছে আৰু তুমি চলাইছা। কিন্তু তুমি জানি লোৱা যে সেয়া অকল তোমাৰে নহয়, মোৰো অধিকাৰ আছে। আৰে চাহিল, তুমি এইবিলাক কি কৈছা? এইটো অধিকাৰৰ কথা নহয়। মোক একো নালাগে চাহিল। তুমি কিয় মোক বুজি নোপোৱা চাহিল? মই তোমাক বহুত ভাল পাওঁ, কিন্তু তোমাক মই বাৰে বাৰে মৰম কৰিও তোমাৰ পৰা মৰম নাপাওঁ। কিয় বাৰু? মই তোমাৰ পৰা মৰম পাবৰ বাবে কি কৰিব লাগিব চাহিল? তুমি মোৰ জীৱনৰ পৰা, মাৰ জীৱনৰ পৰা, পাপাৰ জীৱনৰ পৰা আৰু আমাৰ ঘৰৰ পৰা আঁতৰি যাব লাগিব। আৰে চাহিল, তুমি এইবিলাক কি কৈছা? তুমি পাৰিলেও পাপা আৰু মায়ে নোৱাৰিব নহয় মোক এৰি থাকিবলৈ। পাপা মায়েও নোৱাৰে আৰু ময়ো নোৱাৰো। ঠিক আছে, তেতিয়াহ'লে মই এৰি থৈ গুচি যাম। নাই চাহিল, তুমি এনেকৈ নকবা। ঠিক আছে তেতিয়াহ'লে মই কিবা কোম্পানীৰ কামত বাহিৰত যোৱা বুলি কৈ ঘৰৰ পৰা গুচি যাম। তুমি ভালকে থাকিবা। নিখিল, 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 নিখিল। ডক্টৰ, এতিয়া কি হ'ব ডক্টৰ?
একচুৱেলি ডাঙৰীয়া এওঁ বহুত শ্বক পাইছে আৰু তাৰ কাৰণে কোনো ঔষধে ভালকৈ কাম কৰা নাই। এওঁ বাৰে বাৰে নিজৰ ল'ৰাটোক বিচাৰি আছে। এওঁ ল'ৰাটো আহিলেহে তেওঁ কিজানি অলপ ভাল পাব। হেল্ল' চাহিল, ক'ত আছ তই? এবাৰ ইয়ালৈ আহাচোন, তোৰ মাৰৰ ওচৰলৈ। চাচোন এবাৰ তোৰ মাক, মাৰৰ কি হৈছে? মা কি হৈছে তোমাৰ? পাপা, মাৰ কি হ'ব এতিয়া? মাৰক আৰু ডক্তৰে কেতিয়াও ভাল কৰিব নোৱাৰে। যদি নিখিল আহি পায় তেতিয়াহে মাৰো ভাল হ'ব। নিখিলৰ আজি 1 বছৰ হৈ গ'ল, কোনো খবৰ নাই। কোম্পানীৰ কামত বাহিৰত যাওঁ বুলি কৈছিল, কিন্তু এতিয়াও কোনো খবৰ নাই। আৰু ইয়াৰ কোম্পানীটো তোৰ নামত কৰি দিবলৈ কৈছিল, কিন্তু তই কোম্পানীটোত কোনো ধৰণৰ প্ৰগ্ৰেছ কৰিব পৰা নাই। আৰু আজি মাৰৰো এই দশা। পাপা, আচলতে মোৰ ভুল হৈ গ'ল জানানে? মই নিখিলক ঘৰ এৰি থৈ যাবলৈ কৈছিলোঁ। কি? পাপা, মই সন্দেহ কৰিছিলোঁ তোমালোকে নিখিলক মোতকৈ বেছি ভাল পোৱা বুলি, আৰু সেইবাবে মই ঘৰ এৰি থৈ যাবলৈ ইচ্ছা কৰিছিলোঁ। কিন্তু মোক সুখ দিয়াৰ বাবে নিখিলে ঘৰ এৰি থৈ গুচি গ'ল। পাপা, চাহিল, কি কৈছ এইবোৰ? শুন চাহিল, মই তোক একো নকওঁ বুলি ভাবিছিলোঁ। আজি চব শুনি যা, মই যি কওঁ চব শুনি যা। আচলতে নিখিলহে আমাৰ একমাত্ৰ ল'ৰা, আৰু তই আমাৰ কোনো সন্তান নহয়। তোৰ মাৰে এদিন মন্দিৰলৈ গৈছিল, তাত কিছুমান মানুহে হুলস্থুল কৰি ভিৰ লগাই আছিল, আৰু মাৰৈ গৈ দেখে যে এটি শিশুৱে কান্দি আছিল, কিন্তু সকলোৱে তাক চাইহে আছিল, কোনেও ল'বলৈ সক্ষম হোৱা নাছিল। তোৰ মাৰে বেয়া লাগি তোক কোলাত লৈ ঘৰলৈ লৈ আনিলে। সিদিনাৰ পৰাই ঠিক কৰিলে যে আমাৰ 2টা সন্তান, আৰু তেতিয়াৰ পৰাই ময়ো দুয়োকে সমানে ভাবোঁ। কিন্তু চাহিল, আজি তই আমাৰ সকলো শেষ কৰি দিলি। পাপা, মোক ক্ষমা কৰি দিয়া পাপা। মই বহুত ভুল কাম কৰি দিলোঁ পাপা। মই প্ৰমিছ কৰিছোঁ পাপা, নিখিল য'তে নাথাকক মই বিচাৰি বিচাৰি আনিম। ৰ'ব গৈছো। আৰে নিখিল ক'ত গুচি গৈছিলি ইমান দিনে? দিয়া চোৱাচোন, কোন আহিছে চোৱাচোন। নিখিল, মা, মই আহি গ'লো। মা, তোমালোকে সকলোৱে ভালে আছেনে? তুমি কিয় আমাক এৰি থৈ গুচি গৈছিলা? আৰু কেতিয়াও নাযাওঁ মা, আমি সকলোৱে একেলগে থাকিম। চাহিল, কিয় তাতে থিয় দি আছা? ইফালে আহ আকৌ। নিখিল, মোক তুমি মাফ কৰি দিয়া। নিখিল, তোমাৰ লগত মই বহু অন্যায় কৰিলোঁ। মা, পাপা, তোমালোকে মোক মাফ কৰি দিয়া। মই আৰু কেতিয়াও তেনেকুৱা ভুল নকৰোঁ। চাহিল, সঁচাই মই আজি বহুত সুখী। চাহিল, মোৰ মাথো এটাই আশা এতিয়া, চাহিল, দুজনে যাতে মিলিজুলি থাকা। হেল্ল' বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।